পৰিবহণ বিভাগত ওদালগুৰি যিটো কাৰ্যালয় স্থাপন কৰা হৈছিল সেই স্থাপন কৰা কাৰ্যালয়টো কিন্তু এইটো আধাৰো হৈ আছে আৰু কোনে কাৰ মাটি সেই কথাটো আজিলৈকে দ্বিতীয় এমপিয়ে ক'ব নোৱাৰে। মই খবৰ পাইছোঁ আৰু এই আঁচনিটো BTCৰ দ্বাৰা লোৱা হৈছিলে, এতিয়া ষ্টপ হৈ আছে, আধৰুৱা হৈ আছে আৰু এই বিষয়টো লৈ ময়ো অলপ চিন্তা কৰি আছোঁ কি কৰা যায় জিলাখনত, যিহেতু পাৰ্মানেণ্ট এটা দ্বিতীয় অফিচ নাই আৰু মই নিজে যিহেতু ইয়াৰ পৰাই মন্ত্ৰী হৈছোঁ, তাৰ কাৰণে এইবাৰ মই বাজেটৰ এটা প্ৰভিজন ৰাখিছোঁ। নিয়মমতে BTC বনোৱা আঁচনিটো BTC কমপ্লিট কৰিব লাগিছিলে, তথাপিও মই ভাবিলোঁ যে ইয়াৰ ৰিপৰ্টখিনি আহি থাকিব, কিন্তু অফিচটোতো কিবাকৈ শেষ কৰিব লাগিব, তাৰ কাৰণে এটা প্ৰভিজন ৰাখিছোঁ। যিহেতু ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহত চৰকাৰে পৰিবহণৰ ব্যৱস্থা কৰিছে, ওদালগুৰি জিলা এতিয়ালৈ অন্তৰ্ভুক্ত হোৱা নাই, কেতিয়া মানলৈ আশা কৰিব? তেনেকুৱাতো দিয়া হোৱা নাই এতিয়া। 11টা জিলা দিছিল শিক্ষা বিভাগত শিক্ষা বিভাগ আৰু আমাৰ মাজত যদি কিবা বুজাবুজি হৈছে, আগত হৈছে চাগে, এতিয়া মোৰ সময়ত হোৱা নাই, মই এইখিনি চাই ল'ম।